Hello everyone, Lina Kitchen channel tulo আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ বাবে গৰৈ মাছৰ পোৰা পিটিকাৰ এটা ৰেচিপি লৈ আহিছো। সকলোৱে নিশ্চয় বনাবলৈ জানে, কিন্তু মই কিদৰে বনাও সেয়া আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি আজি ভাবিলো। প্ৰথমতে মই গেছটো অন কৰি ললো আৰু ইয়াত এখন জালি বহাই দিছো। লগতে মই মাছটো ভালদৰে ধুই লৈছো আৰু খলা এডলত সুমুৱাই পেলাই মিডিয়াম ফ্লেমত গেছটো মই মাছটো দি দিছো আৰু এইটো মাছ মই পুৰি লম। এয়া মাছটো মই জালিখনত দি দিছো, দি পেলাই ইলুটি কৰি পুৰি লৈছো। আপোনালোকে যদি ইচ্ছা কৰে তেনেহলে অঙঠাটো পুৰি লব পাৰে, কিন্তু গেছত পুৰিলেও ইয়াৰ টেষ্টটো কিন্তু একে হয়। এয়া এনেকৈ পুৰি লম। প্ৰথমতে এই মাছটো পুৰা হৈ গ'ল মোৰ। এতিয়া গেছটো অফ কৰি দিলো। লগতে মই খলাডালৰ পৰা এনেকৈ উলিয়াই লৈছো আৰু মাছটো মই এনেকৈ জুকাৰি দিছো যাতে ইয়াৰ ওপৰত থকা ছাইবোৰ সৰি পৰে। এনেকৈ মই সফা কৰি লম। ইয়াৰ ওপৰত থকা বাকলিবোৰো গুচাই দিছো। ধুনীয়াকৈ মাছটো সফা হৈ গ'ল। এতিয়া ভাল প্লেট এখনত মাছটো দি দিছো আৰু মই মাছটো ফালি লৈছো মাজেৰে আৰু ইয়াৰ ভিতৰত থকা পেটুখিনি মই উলিয়াই দিম, যেহেতু পেটুখিনি আমি নাখাওঁ। এয়া মাছটোৰ পেটুখিনি মই সাইড কৰি দিলো। লগতে ইয়াৰ মাজত থকা দীঘল কাইটডালো মই সাইড কৰি দিম আৰু ওপৰত যিবিলাক ডাঙৰ কাইট আছিল সেইবিলাকো মই সাইড কৰি দিছো, কাৰণ খানোতে নহলে হাতত লাগিব পাৰে আৰু খাওতেও মুখত লাগিব পাৰে, সেইবাবে। এতিয়া সোৱাদ অনুযায়ী মই নিমখ দিছো, লগতে 1 চামুচ কলাখাৰ দিছো আৰু এয়া 1 চামুচ কেঁচা মিঠাতেল দিছো। লগতে ইয়াত অকণমান সামগ্ৰী লৈছো। এয়া 3টা মই ৰসুন মিহিকৈ কুটি লৈছো, সেয়া দি দিলো। পিয়াজ এটা কাটি লৈছিলো মিহিকৈ, সেয়াও দি দিছো। লগতে ধনিয়া পাত অকণমান আৰু ইয়া মান ধনিয়া পাত অকণমান, লগতে জলকীয়া 3টা এনেকৈ দি পেলাই মই ধুনীয়াকৈ এইখিনি সানি লম। যিমানে আপোনালোকে এইখিনি ভালকৈ মিহিকৈ সানি লব, সিমানে ইয়াৰ টেষ্টটো বেছি ভাল লাগে। গতিকে আপোনালোকে এইখিনি মিহিকৈ ভালকৈ সানি লব। আমাৰ অসমীয়া মানুহে প্ৰায় এই গৰৈ মাছৰ পোৰা পিটিকা ৰেচিপিটো নিশ্চয় ভাল পায় আৰু এইখিনি মোৰ সনা হৈ গ'ল। আৰু চাওকচোন, দেখিয়ে খাব লগা নাইনে বাৰু? খাবলৈ কিন্তু সঁচাই ভাল হৈছিল। আপোনালোকে এনেদৰে খাব পাৰে। লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে লাইক আৰু শ্বেয়াৰো কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। পুনৰ লগ পাম আপোনালোকক আন এটি ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।